নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে ফ্ৰম চাৰ্লিজ কিচেন নামৰ এই ইউটিউব চেনেলটিলে আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো অতি সহজৰে পটলৰ সহায়ত বনাব পৰা এখন ভাজি ৰেচিপি যিটোৰ নাম হৈছে মছলা পটল। যদি আপোনালোকৰ মাজৰ কোনোবাই পটল খাই বেয়া পায় এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন, সঁচাকৈ খাবলৈ বৰ সোৱাদ হৈছে। বলক তেন্তে আজি এই ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই কেইটামান পটল দেখুৱাৰ ধৰণে কাটি লৈছোঁ সৰু সৰুকৈ, এয়া দেখিছেনে? আৰু আলু এটাও কাটি লৈছোঁ সৰু সৰুকৈ আৰু ভালদৰে দুইটা ধুই লৈছোঁ। আৰু লৈছোঁ হালধি, নিমখ, গোটা জিৰা, ৰং জলকীয়া, কচুৰি মেথি, বিলাহী, পিঁয়াজ, আদা আৰু দুটা কেঁচা জলকীয়া। মই আলু আৰু পটল দুয়োখিনিতে অলপ অলপ নিমখ দিছোঁ আৰু আধা চামুচকৈ হালধি দি দুয়োখিনি ভালদৰে মিহলাই লৈছোঁ, কাৰণ দুয়োখিনি মই প্ৰথমতে অলপ অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মই এখন কেৰাহীত অকণমান তেল গৰম কৰি লৈছোঁ। এতিয়া পটলখিনি দি দিছোঁ আৰু অলপ সময়ৰ কাৰণে ফ্ৰাই হ'বলৈ দিছোঁ। বেছি ফ্ৰাই কৰি থকা নাই, অলপ গল্ডেন কালাৰ নিচিনা আহোঁতেই নমাই দিছোঁ। একেদৰে মই আলুকেইডোখৰো ফ্ৰাই কৰি লৈছোঁ। মই ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ্ৰম চাৰ্লিজ কিচেন বুলিয়ে আছোঁ, আপোনালোকৰ যদি ভাল লাগে ফ'ল' কৰিব। এয়া মোৰ আলু আৰু পটল দুয়োটাই ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই একেখন কেৰাহীতে গোটা জিৰাকেইটা দি দিছোঁ আৰু লগতে আদাখিনি দি দিছোঁ আৰু জলকীয়াকেইটাও দি দিছোঁ আৰু অলপ ফ্ৰাই হ'বলৈ দিছোঁ যাতে আদাৰ কেঁচা গোন্ধটো যায়গৈ। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এবাৰ লৰাই দিছোঁ ভালদৰে। খিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া মই বিলাহীখিনি দি দিছোঁ আৰু আকৌ এবাৰ ভালদৰে মিহলাই দিছোঁ। সৈতে বিলাহীখিনি ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত মই 1 চামুচ হালধি, অলপ নিমখ আৰু 1 চামুচ কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ। লগতে 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ জিৰা পাউডাৰ দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই দিছোঁ। অকণমান পানী দি গোটেই মছলাখিনি ভালদৰে ভাজি লৈছোঁ। আপোনালোকে এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব আৰু এবাৰ এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কেনে পালে। এয়া দেখিছেনে, মছলাখিনিৰ পৰা তেলটো ধুনীয়াকৈ ফুটি উঠিছে। এতিয়া মই ইয়াত পটল আৰু আলু যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ। গোটেইখিনি ভালদৰে লৰাই মিহলাই দিছোঁ যাতে মছলাখিনিৰ সৈতে পটলখিনি মিহলি যায়। গেছৰ ফ্লেমটো মই ল'ৰ পৰা মিডিয়ামতে ৰাখিছোঁ। এতিয়া মই ঢাকনখন লগাই ভাজিখন 5 মিনিটৰ বাবে সিজিবলৈ দিছোঁ। মই আজি পটলৰ ভাজিখন অলপ ফ্ৰাই কৰিয়ে বনাইছোঁ। যদি আপোনালোকে বিচাৰে অলপ জুলীয়া কৰিবলৈ তেতিয়া আপোনালোকে ইয়াত অলপ পানী দিবও পাৰে। এয়া মোৰ পটলৰ ভাজি পূৰা হৈয়ে গৈছে। এতিয়া মই লাষ্টত অলপ কচুৰি মেথি দি দিছোঁ আৰু ঢাকনখন লগাই দিছোঁ। এতিয়া মই চাৰ্ভিং বল এটাত ওলোৱাই লৈছোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ পৰা কেনেধৰণৰ ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেণ্টত জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।